তিনিডাল লিড থকা ছিংগল ফেজ ৱাটাৰ পাম্প এটাত কেপাচিটৰ কেনেকৈ কানেকশ্যন কৰোঁ চাওঁ আহকচোন। ইয়াত ৰেড, য়েল্লো আৰু ব্লেক তিনিডাল ৰঙৰ ৱায়াৰ আছে। ৰেড আৰু য়েল্লোৰ ৰেজিষ্টেঞ্চ আহিছে আপোনাৰ 1.9, দেখিছে নহয় 1.9, আৰু ৰেড আৰু ব্লেকৰ মাজত আহিছে আপোনাৰ 0.9। আকৌ য়েল্লো এণ্ড ব্লেকৰ মাজত আছে 1.0। গতিকে এতিয়া এই তিনিডাল ৱায়াৰৰ ভিতৰত কেপাচিটৰ কানেকশ্যন কৰিবলৈ হ'লে কমন ৱায়াৰডাল চিনি পাব লাগিব। চেক কৰাৰ পাছত গম পালোঁ যে তিনিডাল ৱায়াৰৰ ভিতৰত ৰেড, য়েল্লো আটাইতকৈ বেছি ৰেজিষ্টেঞ্চ শ্ব' কৰিছে। গতিকেলে এই দুডাল বাদ দি পিনে ব্লেক ৱায়াৰডালেই হৈছে কমন ৱায়াৰডাল। ধৰি লওক আপোনাৰ ৰেড আৰু য়েল্লোত আটাইতকৈ বেছি শ্ব' কৰিছে। যদি আটাইতকৈ বেছি যি দুডালত শ্ব' কৰিব সেই দুডালক বাদ দি পিনে বাকীডাল হৈছে কমন ৱায়াৰ। যিডাল থাকি যাব সেইডাল কমন ৱায়াৰ। কমন ৱায়াৰডাল বাদ দি পিনে বাকী যি দুডাল ৰেড আৰু য়েল্লো এই দুডাল বাচি গৈছে, এই দুডালতে আমি কেপাচিটৰ কানেকশ্যন কৰিব লাগিব। ইয়াতে কৈ দিওঁ, ছিংগল ফেজ ৱাটাৰ পাম্প এটাৰ ভিতৰত দুটা ৱাইণ্ডিং থাকে, এটা ৰানিং আৰু এটা ষ্টাৰ্টিং ৱাইণ্ডিং। ৰানিং আৰু ষ্টাৰ্টিং ৱাইণ্ডিঙৰ ভিতৰৰ পৰা তিনিডাল লিড ৱায়াৰ বাহিৰলৈ ওলাই আহে। এই তিনিডাল ৱায়াৰৰ ভিতৰত এডাল কমন ৱায়াৰ থাকে আৰু বাকী ষ্টাৰ্টিং আৰু ৰানিং ৱায়াৰ থাকে। ছাপ্লাই যিডাল ৱায়াৰ আহিব সেই ৱায়াৰডাল এডাল কমনত লগাম আৰু আনডাল কেপাচিটৰৰ দুটা মূৰ আছে তাৰে যিকোনো এটাত লগাই চাম। যদি আপোনাৰ ডাইৰেকশ্যন চেঞ্জ হয় ওলোটাকে বা কিবাকে ঘূৰে তেন্তে আমি নেক্সট ইডালত লগাই চাম। ভিডিঅ'টোত দেখিবলৈ পাইছে তেনেকৈ মই লগাই চাইছোঁ। কমনডাল আপোনালোকে ফিক্স কৰিয়ে দিব পাৰিব, একো প্ৰব্লেম নাই। বাকী কেপাচিটৰ দুডাল চেক কৰি ল'ব কোনফালে শুদ্ধকৈ ঘূৰিছে আৰু বৰ্তমান ঠিক আছে ৰাইট।